নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'ত মই দেখুৱাম মোৰ নিজৰে এযোৰ কাপোৰ চিলোৱা। তো এইযোৰ কাপোৰ মোৰ বহুদিনতেই আনি থোৱা, চিলোৱা হোৱাই নাই। তো কালি এটা নিমন্ত্ৰণ আছে, ভাবিছোঁ পিন্ধি যাম বুলি। তো আজি শনিবাৰ, নিমন্ত্ৰণ আছে ৰবিবাৰে। তো শনিবাৰে কমপ্লিট ছেটযোৰ গোটেইখিনি চাদৰৰ পৰা আৰম্ভ কৰি ব্লাউজলৈকে হয় নে নহয়, পিন্ধি যাব পাৰোঁ নে নোৱাৰোঁ, আৰু নিমন্ত্ৰণ ক'ত আছে, কাৰ হয়, সকলোবোৰ দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো মই প্ৰথমতে ব্লাউজটো লৈছোঁ। ব্লাউজটোত সময় অলপ বেছি লাগে চিলোৱাৰ কাৰণে, সেইকাৰণে আগতে প্ৰথমতে মই ব্লাউজটো কাটি লৈছোঁ। ব্লাউজটো ফৰ্মাৰ সহায়ত কাটি আছোঁ। তো ইয়াৰ ইমানখিনি কামৰ মাজতে আকৌ ৰন্ধা বঢ়াৰ কামটো আছেই। তাৰপিছত কাটি থোৱা ব্লাউজখন চিলাই লৈছোঁ। তো ৰাতিপুৱাতেই ধৰিছোঁ কামত, ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। কিমানখিনি হয় নহয়, পিন্ধি যাব পাৰোঁ নে নোৱাৰোঁ। তাৰপিছত চিলাই মেলি হ'ল সকলোখিনি, মেখেলাৰ পৰা আৰম্ভ কৰি চাদৰ, ব্লাউজ গোটেইখিনি কমপ্লিট হ'ল। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতিলৈকে কমপ্লিট কৰিব পাৰিছোঁ। তো ব্লাউজটো কেনেকুৱা লাগিছে জনাব। মই কমপ্লিট কৰিব পাৰিছোঁ আৰু পিন্ধি মেলি এয়া আহি গ'লোঁ। মোৰ ভণ্টিৰ নননৰ ছোৱালীৰ অন্নপ্ৰসন্ন হয় আৰু কোকৰাঝাৰত হয়।